1 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল উত্তৰটো হৈছে 1826 চনত 2 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধিৰ শৰ্ত অনুসৰি অসম কেতিয়া ইংৰাজৰ অধীন হয় উত্তৰটো হৈছে 1826 চনৰ ফেব্ৰুৱাৰী মাহত 3 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত অসমীয়া ভাষা পঢ়াশালী আৰু আদালতৰ পৰা উঠাই দিয়া হয় উত্তৰটো হৈছে 1834 চনত 4 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয় কাকতখন কিমান চনত প্ৰকাশ পাইছিল উত্তৰটো হৈছে 1846 চনত 5 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰটো হৈছে নাথান ব্ৰাউন 6 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয় কাকতখন কিমান চনলৈ নিয়মীয়াকৈ প্ৰকাশ পাইছিল উত্তৰটো হৈছে 1846 চনৰ পৰা 1867 চনলৈ 7 নম্বৰ প্ৰশ্নটো হৈছে মানসৈন্যই উভতি যাওঁতে কিমান অসমীয়াক বন্দী বেটীৰূপে ধৰি লৈ যায় উত্তৰটো হৈছে 30,000 মান অসমীয়াক বন্দী বেটীৰূপে ধৰি লৈ যায় 8 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ পায় উত্তৰটো হৈছে 1839 চনত 9 নম্বৰ প্ৰশ্নটো হৈছে নিউ টেষ্টামেণ্টৰ ভাঙনি কোনে কৰিছিল উত্তৰটো হৈছে নাথান ব্ৰাউন 10 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা ব্যাকৰণখনৰ প্ৰকৃত নাম কি উত্তৰটো হৈছে গ্ৰামাটিকেল নোটিছ অফ দ্য আছামিজ লেংগুৱেজ 11 নম্বৰ প্ৰশ্নটো হৈছে যাত্ৰীকৰ যাত্ৰা কোনে অনুবাদ কৰিছিল উত্তৰটো হৈছে ডক্টৰ নাথান ব্ৰাউন 12 নম্বৰ প্ৰশ্নটো হৈছে ফুলমণি আৰু কৰুণা কোনে অনুবাদ কৰিছিল উত্তৰটো হৈছে শ্ৰীমতী গাৰ্নিয়ে 13 নম্বৰ প্ৰশ্নটো হৈছে একে গাৰ্নিয়ে 1905 চনত প্ৰকাশ কৰা মাহেকীয়া আলোচনীখনৰ নাম কি উত্তৰটো হৈছে দীপ্তি 14 নম্বৰ প্ৰশ্নটো হৈছে পিলগ্ৰিমছ প্ৰগ্ৰেছ গ্ৰন্থখন কি নামেৰে অনুবাদ কৰা হৈছিল উত্তৰটো হৈছে যাত্ৰীকৰ যাত্ৰা 15 নম্বৰ প্ৰশ্নটো হৈছে নিধিলিভাই ফাৰভেলে অৰুণোদয় কাকতত কি নামেৰে লিখিছিল উত্তৰটো হৈছে ন ল ফ নামেৰে 16 নম্বৰ প্ৰশ্নটো হৈছে কামিনীকান্তৰ চৰিত্ৰ আৰু কানি বেহেৰুৱাৰ কথা গ্ৰন্থ দুখন কোনে লিখিছিল উত্তৰটো হৈছে এ কে গাৰ্নিয়ে 17 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ব্যাকৰণ কেতিয়া প্ৰকাশ পাইছিল উত্তৰটো হৈছে 1839 চনত 18 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ব্যাকৰণখনৰ লেখক কোন আছিল উত্তৰটো হৈছে উইলিয়াম ৰবিনছন 19 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি উত্তৰটো হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ 20 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অভিধানৰ লেখক কোন উত্তৰটো হৈছে মাইলছ ব্ৰনছন 21 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰামাটিকেল নোটিছ অন দ্য আছামিজ লেংগুৱেজ কোনে ৰচনা কৰিছিল উত্তৰটো হৈছে ডক্টৰ নাথান ব্ৰাউনে 22 নম্বৰ প্ৰশ্নটো হৈছে সাধুৰ পুথি আৰু গণনাৰ পুথি কোনে ৰচনা কৰিছিল উত্তৰটো হৈছে এলিজা ব্ৰাউনে 23 নম্বৰ প্ৰশ্নটো হৈছে বিনয় বচন আৰু সৰগৰ বিৱৰণ এই প্ৰবন্ধ দুটা কোনে লিখিছিল উত্তৰটো হৈছে নিধিলিভাই ফাৰভেলে 24 নম্বৰ প্ৰশ্নটো হৈছে যাত্ৰীকৰ যাত্ৰা কোন শ্ৰেণীৰ ৰচনা উত্তৰটো হৈছে উপন্যাস ধৰ্মী ৰচনা 25 নম্বৰ প্ৰশ্নটো হৈছে এপেণ্ডিক্স ভি স্কেচ অফ আছামিজ গ্ৰামাৰ কিমান চনত কোনে ৰচনা কৰিছিল উত্তৰটো হৈছে 1894 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক GF নিকল চাহাবে 26 নম্বৰ প্ৰশ্নটো হৈছে 1846 চনৰ পৰা 1889 চনলৈ ৰচিত সাহিত্যক কি সাহিত্য বুলি অভিহিত কৰা হয় উত্তৰটো হৈছে অৰুণোদয় যুগৰ সাহিত্য 27 নম্বৰ প্ৰশ্নটো হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছিল উত্তৰটো হৈছে ৰবিনছন চাহাবে 28 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া আৰু ইংৰাজী অভিধান কোনে লিখিছিল উত্তৰটো হৈছে ডক্টৰ মাইলছ ব্ৰনছনে 29 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী ছেমিনাৰীৰ হেডমাষ্টাৰ কোন আছিল উত্তৰটো হৈছে ৰবিনছন চাহাব আৰু 30 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজী অসমীয়া ভোকেবুলাৰী এণ্ড পাৰ্চেছ কোনে ৰচিত আৰু কিমান চনত প্ৰকাশ পায় উত্তৰটো হৈছে শ্ৰীমতী কাট্টাৰে 1840 চনত